চলাটো কই মই নতুন চলাটো মই কি জানো কি চলা কত থছা তো কালি যে আনছিলি চলাটো মই কি জানো কি চলা ওটা কালি যে আনছিলি মই নতুন চলাটো 100 টাকা দিবা নাই দিয়া কত যাওলো কি জানো মই না গমে না পাইছুন কি চলা তই ভাবছ কত থছা পুলিত তলতে চলো নেকি মই কালি নিজে থৈ কিনে নিজে পাৰবি আৰু মিয়াৰে আৰু ভাইৰাক ধৰবা আইবি হা ভালকে চাবি যা দাদা আজি মই পিনিম চলাটো এ যাও মই পিনা নাই নতুন চলাটো ইয়াক পিনবা দি ইয়াক মাৰি কিনে কাম নাই তই ভালকে বিচাৰ গেলচোন এই দুটাৰ কাৰণে কি হ'ব জালা খালা খুৱাই কিনে মাৰবা ধৰছি মোক কম বয়সতে চুলি পকাই দিলে এই দুটাই মোক বাটা হাত দুটা জন্ম দিছিলো মই Udah, dadah, palu salah. Di salah tadi. Di. Salah tadi. Iya di mau pinim. Oh di, mau pinim mau pasuk. Di. Woi, tak তোর কি আছিস হ্যাঁ রিকশা মশা আরে জুই লাগছে নাকি সালা তো মই পাসু আজি মই পিনিম মোক পিনবানে দে সালা দিছুন সালা তো মোক দিছুন এটা কাম কৰিম চাই সালা তো মোক দি কি কৰা ওই মূৰ্খ হাত তক মই তো সালা তো ফটো স্টেট কৰি কিনে দুটা কৰি দিম দুটাই দিম বাবা দি বুঝছা তো দুটাই 2 মিনিট ৰখ মই ফটো স্টেট কৰি আনি দিম ও দাদিও জি কৰে ভালে কৰব দে দুটাই পিন বাবাৰিম দে দুটাই পিনি দে নহলি লো মোক কিনি চলা লাগবই অলপ পিছত মই কবাত যাম দে হ'ব দে কথা জি কৰা কৰবি ত মোক চলা লাগব মই লৈ আহিছো সোনকালে আনবি দে 2 মিনিটত হৈ যাব মই পিন বাবা আইও ভালি খাদিম ৰ মই বাপেৰে মোকে জটাকা জমা দিছে তই কি কৰিলি তই কি কৰিলি বস্তু ভাঙা বস্তু ভাঙা শান্তি না আছে হিয়ার দৰি শান্তি না গেছি মানে শান্তি নিদিয়া হৈছে বহি আছা বয়তে তইচোন গোটেই গৰমটা এখনৰ নিচিনা হৈ আহিছে কি হৈছে কি হব আমাৰ চিকা তই মাথা শেষ কৰি দিলা কি কৰলা তো সি চিকা খালি দিন তো 5 টাকা ক'ত থাকে মই কৰ পেৰে দিম দেচোন কৈ হয় দে চলি মাহানৰ কি হৈছে হেতক খালি লাগে বুলি খালি দি মিয়াকৈ কবাৰ পেৰে আনি হলিও নহলিও খালি হেতক কচক খাউস খালি কৰি কেনে খালি দিবা লাগে তোৰ কথা কি কৰছি কি কৰব আর তোৰ নিচিনা একে হৈছে দে ও ডাঙৰ তই এটা 100 টাকাত বুলে চলা আনছি আনি কিনে সৰু তই কয় কি ও দাদা মই পিন্ধিম দে তই কয় কি পিন্ধিবি তই ও হেনেকে দুটাই ভিতরে মারামারি লাগি আছিল ও এত চলাতো মই কি কলো যে দুটাই পিন্ধিব পারবি ফটো স্টেট কৰি কিনে দুটা বলে দিম বুলি কৈ কিনে তো কামটো থাকাংকে তই গেছা কেনেকে কৰে এটা বস্তু দুটা মোক অলপ শিকে দিবিছো তই বুজি নাপাবি দে মাখা নালাগে দে বুজাবা অলপ ঘৰৰ ভিতৰে যাং যে ফেনৰ কথা হাং বিৰাট গৰম লাগছি কি কবি গগনি ঠাণ্ডাৰ দিনত লেপটলি বেয়া হয় আৰু গৰমৰ দিনত কিবা ফেনৰ বেটাৰী আৰু কিবা কইলা গেছি এনকে মৰি আছে ৰাতিৰ পেৰে কি হলে ফেনখানৰ কৰোনা হৈছে নেকি জিনকে মানুহে ঠাণ্ডা খালে কৰোনা হয় ফেনখানৰ কি কৰোনা হৈ পৰি আছে নাজানোৱে আৰু কি হৰবা মহিনা মোক অলপ চৌদা দিয়ে সোনকালে খাৰা খানে বহে দাং ডাঙৰ বাবু কি হলে মা ওই এক গুণ অলপ চৌদা লাগে লৈ গৈছো চৌদা ক'ত আছে ওই কিবা কপা বলিম না হলকলিছ হেৰাতে আছে যা আনবি যা ৰ
বস্তু একো আনবা নাপাহলিও এই চৌদাখিনিৰ কথা পটককে পাহৰা যায় আছে না নাই বাৰু এতিয়া আমাক কবা মোৰো নোৱাৰি পাৰা যায় বিচাৰি মৰব বদাই কি হ'ব হয় দে হলো কি কৰি বাৰু চাদাই যোনে তামোলে জুতি কৰিয়ে খাম দে খাং দে মোৰ ঘৰতো তামোল নাই এখন তোৰ আৰু কোনদিনা তামোল ঘৰত থাকে বেলেগ ঘৰত খাং বুলি অ ৰবু ৰবু ঐ তামোল আকৌ কিখান লৈ আহিছোন আৰু তামোলটো ধুনীয়াকে ধুই আনবি এই ভিজে থোৱা তামোল নহয় গোটাই গন লাৰবাই নৰিয়ে গোটাই পকাই কিলকিলে থাকে হলো তামোল দে ভালকে আনছোন তামোলটো আৰু ধুই আনবি ঐ তোক কি তামোলটো মই ইনকে আঁকি থাকবা দিছো এটা কাম কৰ ঐ লাইনত তাকডালত নহলি মেল দি থৈ আহ ৰ'দত শুকাব বেটা পাগলটো তই চকলিয়া মোক আটবা সেইটা আনবা লাগে তো মাথা খাই দিব এই মাথা চলি মানে কম বয়সতে পাগলা কৰলাই দুটাই হয় মোক দে আমাৰতো নহয় আমাৰতো যি বিয়া হলো আৰু এই ফাৰ্ষ্ট এই লাষ্ট আৰু কিন্তু বিয়া হত নাই মই হয় দে ইয়া মই যাম দে এক জেগাত যাবও আছে দেৰিয়ে হ'ল ক'ত যাবি তই ইয়ে মই এক ঠাইত যাম বুলি ভাবি আছো ভাত আঞ্জাখিনি সহ কৰি কিনে মই যাম ৰ তই আৰু ক'ত যাবিনো ইয়ে মই অলপ বেংকত যাব লগা আছে অৰুণোদয় আঁচনিৰ পইচা কেইটা সোমাছি বধয় চাইও আহো যদি সোমাছি নলৈ আহিব লাগিব অ মই পঞ্চায়তত যাওঁ ৰ ঘৰতো 6 মাহে হ'ল নাম দিবা ইতানলৈকে আহায়ে নাই ঘৰ বেলেগে পালা ঘৰ থাকবাও লাগছি আমি বাৰ ঘৰে নাপাম হয় নেকি দে নহলি তো ভাত আঞ্জাখিনি সহ কৰি গেল মই সহ কৰোঁ দুয়োটাই একেলগে যাব পাৰিম বুজছা যা 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 এ মই যাম দে দে যা। এ তামোল চোন নাখালি এ মই দেৰি হ'ব পিছত খাম দে 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 অল সোনকালে যা লৈ যাম যা বান্ধি কিনে বেটি তাই ফেনৰ তলত বা মই তাই বেটি চিনি পোৱা নাই মোক মোৰ নাম শেৱালি হয় মোৰো কাম বুদ্ধি নহয় বেটি ইয়ে মাই তো ঠিকে কৈছা আমি শুনি আহিছো এবাৰে এনে ৰাইনৰ বিকিনি টাকা আইছি এটা ফেনৰ কথা খাবা ইয়াতে আমি জানো ঘৰত লাইন কাটি থৈ গেছি আহি তাকেতো তাইক গোটাই মই ফেনৰ তলত বহাবা যাম তাই চিনি পোৱা নাই লাইনৰ তলত ইটা আমি ধৰি দিছো আমি ফুক পল্লি আছো নুমেৰাই তাকদা কোনোবাই ফুকালিয়ে লাইনটো নহবাই যায় আমাৰ সেইটো সেইকাৰণেতো কৈছো তাইক মই কইলা দা বুলি বুজো ঐ মই এক ঠাইত যাবা আছে তই দুটাই ভাত আঞ্জাখিনি সহ কৰি গেল মই তাড়াতাড়ি ওলাই কিনে যাবা লাগে যাওঁ 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 বনাব লাগিব ভাত আমি বনাব লাগি ঐ চালিহাত ফটো ষ্টাৰ্ট কৰা হৈ গেছি বাহিৰতা ক'ত আছা ঐ আছা গোল মাৰি চলাতো এই দুটাই পিন এটা এটা লো পিন্ধি কিনে আছোন ঠিক ফাটিছি না ঠিকে খুচি না ঠিকে হা কই মাই মো বিচৰি বা নাই ও নতুন ডিজাইনৰ এই গাঁৱৰ চলি দেখানো কায়ো এনেকুৱা ডিজাইন পিন্ধি পা নাই তহঁতে ফাৰ্ষ্ট পিন্ধি অলে দেচোন হয় দে ডিজাইন চাই কিনে চবে নকল মাৰা হ'ব কু বস্তু তো গুগল নি তো হ'ব তই এদিন চিলাই মাৰি তহঁতে নিপিন্ধা নাই যা এটা চখৰ ভৰা কাটা বাটা ষ্টাইলত ভৰা কি কৰলি তই এইটো বাপেৰে পিন্ধিব যা তহঁতে নিপিন্ধিলেও কথা নাই পেটা নিৰু তোৰ হুচি না এইটো নতুন কইনাৰ নিচিনা অলবাই নহয় নহয় হুচি নালাগবা আৰু নিৰু ফাটা পাতা হে গাড়ী নাপাম আৰু সোনকালে জলদি গাড়ী নাপা চৰকাৰে দিয়া বিনামূলীয়া চাউল কেইটা আনছানা নাই তই আনছো শেষে হবাৰ হ'ল কেনেকুৱা নকবি দে পেৰপেৰিয়া হৈ ভাতকেইটা খাবা নৰি কিবা হয় দে খাবাই নৰি আৰু যদি ভাত ভাল নহয় আঞ্জাৰো সোৱাদ নাপায়ে বিয়া মানুহকেইটা একবাৰ টেষ্ট কৰি চাবা লাগছিলে তেতিয়া বুজি পালা হয় মানুহে ভাতকেইটা খাই কিনে কেনেকুৱা পালা হয় সিদিনা মই কি কৰিলো জানা জুই ধৰি কিনে চচপেনত ভাতকেইটা বহি দিলো ভাল হ'ব বুলি খাবা যে অলাং পায়সৰ নিচিনা হৈছে খাবাই নললো এই চাউলকেইটা শেষ নহ'লেকি বহুত সংসাৰত জুই জ্বলি আছে ভদা হয় দে এই ভাতকেইটা হোৱাৰ পিছত যেতিয়া দিবা কাঁহীখনত গোটাই গোটাই বহি কিনে খাবা ওলাই
অ তেতিয়া ভাত দেখা পাই কিনে হাঁহিৰ কেইমানে বা সংসাৰত মাৰ খাবা ধৰছি তিৰিমাখানে হয় দে আমাৰো একেই বিলে তই ঠিকে কৈছা এ যো গাড়ী নাপাম আৰু ইয়াতে ৰখো নেকি এতে গাড়ী ঘূৰ এতে গাড়ী নাপামে বদল আগে যাব লাগিব ৰাস্তাৰ লাগি যাং যো মেন ৰাস্তাৰ লাগি যাং যো এতে গাড়ী নাপাম যো গাড়ী আহান নাই যচোন ওই কি খবর? ভালো কেনে ব্যাপার? কাম নাই ও তথাপিও গাড়ি লাষ্টিক মাৰি গাড়ি ঘৰত লৈ যা হৈ যাব কলেজ বন্ধ কাৰণে চব শেষ ঘৰত কি যাবি কিয়া ও কি হ'ব কেইটিত মাৰলো কেইটকা পালো সেইমাখান নুঠে খালি লাম্বালি চাখান বানাই দেয় আৰু বস্তুখিনি লৈ আনিবি যে বুলি ক'লো হয় দে মোৰো মোৰো চুলি কেইটাৰ নহয় কৰিলে চুলি কেইটা কি কবি ইয়াৰ মোৰ কেইটাক খোৱালে পেট নভৰে কি কৈছি জানে না দেউতা আনকে জানে তো ওই এনকে কয় খেদে তহঁতেও যাম ময়ো যাম যা ঘৰত জয় যাং জয় অ' ভাই এতিয়া ৰখি থাকিলে কি হ'ব যাওঁ আৰু কি হয় চাওঁ যোগ ঐ ইমান আহি পালি না ও তই যা ঘৰত যা 5 টাকা দিম যা তই যা 5 টাকা তা এই যা ও ঘৰত যা ও বাবা যা আই কিনে দিম যা মই যা আই কিনে দিম যা যা দিব যা 5 টাকা দিব যা আই কিনে দিম যা সয় তো গাড়ী নতে জালা খালে ন কৰি দিবা লাগছি ইমো 5 টাকা ললে গাড়ী লগত ও এ বিরাট শান্তি দে ইমো শান্তি না ইয়ার কেনে যা যা ঘৰত যা নাই বাপরে বাপ কি হ'ব চব তোৰ কাৰণে হৈছে এই মাখা কাষ্টমাৰ দুটা পালি এই কাষ্টমাৰ দুটাকো ধৰি নিছে তোৰ দাইনা তই বাইদেউ ক'ত যাবি মই বেংকত যাম বেংকত যাব লাগে ৰবা এটা কাম কৰ নলি কেইবামানৰ আৰু আমি আহিছোঁ মানে গাড়ীখন লৈ খালী গাড়ী আছে খালী গাড়ী আছে অ যা সোনকালে দেৰি হৈছে বন্ধই করবো এতে গাড়ী আনবা গেছি না হেলিকপ্টাৰ আনবা গেছি ঠগাবো বোধহয় র তাকেতো কিবা কৰছি কি কৰে আহাই কি নাই পঞ্চায়ত বন্ধই করবো এবার কিবা হৈছি কি আইছি রে আইছি আইছি এটা এটা কাম কৰ তই সেই ভিৰখানত ব মই খালীখানত বহো এই বাইদেউ এটা কথা কথা আছে ৰ দে ক'লো লকডাউনৰ কথা হ'লি ডাবুল ভাড়া লাগিব এ হ'ব দে যিমান ল লবি দে দিব জয় তই আহিফালে বহিব দে ব আছে ষ্টেট না দাইয়া ডাইৰেক্ট যাবি নেকি স্টেটমেন্ট দ যো এই দেৰি কৰিবি